এই গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ খবৰ নিশ্চয় ভাল হ'ব। তো গাইজ আপোনালোকক মোৰ নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি মই যাবলৈ ওলাইছোঁ ছায়েন্স মিউজিয়াম যিটো খানাপাৰাত আছে। তো আপোনালোকক তাতে যি দেখাব পাৰোঁ মই গোটেইখিনি আপোনালোকক দেখাম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু ভিডিঅ'টো লাইক কৰিব, লগতে চেনেল নতুন হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো তেন্তে বলক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ফাইনেলি আমাৰ গাড়ীখন আহি পাল আৰু আমি যাবলৈ ওলালোঁ। তো তেন্তে বলকতে এতিয়া আমি প্ৰায় আধা ঘণ্টামান ধৰি জামতে ফাঁচি আছোঁ। কেতিয়াবা জাম খালী হ'ব, কেতিয়াবা আমি যাই পাম। সেই আধা ঘণ্টাৰ পৰা জামতে ফাঁচি আছোঁ। বাপৰে বাপ। আপোনালোকে যে আমাৰ ৰাইট ছাইডত পাহাৰবোৰ দেখা পাৰিছে, এইবিলাক চব মেঘালয়ত পৰে এইবিলাক পাহাৰ। আৰু এতিয়া আমি ইয়াৰে লেফ্ট ছাইডে হৈ যাই থাকিব লাগিব। তেন্তে বলকতে এতিয়া আমি লেফ্ট ছাইডে যাব লাগিব আৰু অলপ দূৰ যোৱাৰ পিছতে পাম আমি ছায়েন্স মিউজিয়াম। ফাইনেলি আমি ছায়েন্স মিউজিয়াম আহি পালোঁ আৰু এতিয়া বাই টিকেট কাটিব গৈছে। আৰু আপোনালোকক কৈ দিওঁ ইয়াতে এজন মানুহৰ টিকেট প্ৰাইচ হ'ল 30 rupees কৰি। এইটো হ'ল মানে ইয়াতে এটা বল আছে, ঠিক আছে। এই বলটো যেতিয়া আপুনি মানে ঢেকা মাৰিব, সি মানে গোটেই ৰাউণ্ড এইবিলাক যিমান পাক আছে এইবিলাক গোটেই ৰাউণ্ড মাৰি আহি কিনে আৰু নিজৰ জেগাত আহে। তো এইটোৱে হয় ইয়াৰে। আৰু আপোনালোকক বেলেগ বেলেগ দেখাইছোঁ বলক। এইবাৰ আপোনালোকক দেখাইছোঁ ইয়াতে কিছুমান ছায়েন্সৰ বিজ্ঞানিক মানে ছাইণ্টিষ্টৰ মূৰ্তি বনাই কিনে ইয়াতে ধুনীয়া কৰি সাজাই থৈ দিয়া হৈছে। তো এইবিলাক আপোনালোকক দেখাইছোঁ মই। এইবাৰ আপোনালোকক দেখাইছোঁ অইল মানে কেনেকৈ ছাপ্লাই হয়, মানে কেনেকৈ পাইপলাইনবোৰ থাকে। তো সেইবিলাক এটা সৰু কৰি বনাই কিনে ইয়াতে দেখুওৱা হৈছে। তো আপোনালোকক এইবাৰ সেই দেখাইছোঁ। এইবাৰ আপোনালোকক দেখাইছোঁ ইয়াতে লিখা আছে আপোনালোকে যদি এই কলহটোৰ তলত নিজৰ হাতখন দিয়ে তেতিয়াহ'লে ইয়াৰ পৰা পানী আহে। চাওক কিমান সঁচা নামিছে এইটো। হাতখন দুখন দিলোঁ কিন্তু পানী নোলায় দেখোন। এইটো চাওক আপোনালোকে ভাবিছে এইটো বহুত তললৈকে আছে ন, বাট এনেকুৱা নহয়। এইটো চব ইয়াৰ ভিতৰত এখন গ্লাছ লগোৱা আছে। এইবিলাক চব গ্লাছৰ ইফেক্ট। গ্লাছখনৰ কাৰণে আপোনালোকক লাগি আছে এইটো বহুত তললৈকে হৈ আছে বুলি। এবাৰ মিৰাৰ মেজত যাওঁ, আপোনালোকক দেখা আছোঁ। চাব মই পূৰা আহি গৈছোঁ, বাট এতিয়া ৰাস্তা বিচাৰা টান হৈ যায় ইয়াতে আহিলে, ঠিক আছে। এইটো ইয়াতে আহি গৈছোঁ, বাট এতিয়া ওলাব লাগিব। বেছি ডাঙৰ বনোৱা নাই, বাট কেতিয়াবা অৰে তো মই পূৰা ভিতৰলৈকে আহিছোঁ, বাট বেছি ভিতৰত নাযাব, হেৰাই গ'লে ন পূৰা গৰমৰ লাগি যাব। আৰে ভালে আছিল দিছে। অঁ এইটোৱে পূৰা বাইদেউহঁতৰ লগত যাম ভিতৰত। আহক। কিছুমানৰ কিন্তু মাথা ঘূৰাই যাব দিয়ক। এইখিনি আমি কিছুমানৰ মাথা ঘূৰাই যাব। বাট যাই কিনে ভাল লাগে। আৰু ইফালে ওলাই গেলি হ'ল, ইফালে ওলাই গেলি হ'ল। এইটো এটা চিধা, উল্টা আৰু চিধা। এইটো কি? এইটো কি? ইয়াতে আপোনালোকে নিজৰ পিছফালৰখিনি চাব পাৰে, পিছফাল চাইডখিনি চাব পাৰে। ইয়াতে মোৰ পিছফালৰখিনি দেখা পাই আছে, আৰু ইফালেও নিজৰ পিছফালে চাব পাৰে। পিছফালে আগফালে চাব পাৰি, পিছফালে। সেয়া
এইটো মই পিছফালখিনি ঠিক আছে। এতিয়া আপোনালোকক এটা বস্তু দেখাওঁ, আপোনালোকে চাব ঠিক আছে ভালদৰে। মই এটা চুইচ দিম, ইফালে জুই উঠি যাব চাব, এটাই দিম, এই চাব দেখিছে, এই চাওক অঁ, আৰু ইয়াতে চাওক দুইফালে ইফালে গুচি যাব ঠিক আছে, দেখিছে চুইচ দিলে ইয়াতে। আহিছোঁ একুৱাৰিয়াম, আপোনালোকৰ একুৱাৰিয়াম দেখাম দেই, আপোনালোকৰ চাই থাকিব ঠিক আছে, গোটেই দেখাব পাৰিব। যে চাই থাকোঁ টাইগাৰ ফিছ বুলি, টাইগাৰ শ্বাৰ্ক বুলি, তো এইটো আৰু টাইগাৰ শ্বাৰ্কৰ এতিয়া বৰ্তমান সৰু আছে, পোৱালি হয়, এইটো টাইগাৰ শ্বাৰ্কৰ পোৱালি ঠিক আছে। আপোনাৰ আৰু দেখাই মই, এইটো হ'ল আপোনাৰ ফিডাৰ মাছ ঠিক আছে, ফিডাৰ মাছ হয় এইটো, একদম চাব একদম মানে গাৰ যিটো তলৰ শৰীৰটো ন ইমান পাতলা থাকে দেখি, মানে একদম পূৰা একদম মানে ঢিলা একদম বস্তুটো আপোনাৰ একদম মানে পাতলা একদম হিলি থাকে আৰু দেখা চব। এইটো হ'ল এৰাওনা ফিছ, এটা আপোনাৰ ওপৰত লিখা আছে ঠিক আছে, এৰোৱানা ফিছ হয় এইটো, এৰোৱানা ফিছ আপোনালোকে দেখা আছে মই। এইটো আপোনাৰ এলবিনো শ্বাৰ্ক ফিছ ঠিক আছে, এলবিনো শ্বাৰ্ক ফিছ তিমি মাছ হয়। আৰু আপোনালোকক দেখাইছোঁ মই, এইটো হ'ল খলিহনা মাছ ঠিক আছে, যাক আমি ওচৰত গৌৰামী মাছ ফিছ বুলি কওঁ, গৌৰামী ফিছ, অসমীয়াত আমি খলিহনা মাছ বুলি কওঁ। চাব পাৰে আপুনি ইয়াৰ কি মজা একদম দেখাত, নাই এইটো হ'ল কান্দুলি মাছ ঠিক আছে, বাট এইটো ইয়াৰে নহয় আফ্ৰিকাৰ হয়, এইটো আফ্ৰিকান কান্দুলি মাছ বুলি কোৱা হয়, ওপৰত আপোনাৰ লিখা আছে ঠিক আছে। আৰু এইটো হ'ল চিতল মাছ, ইয়াক আৰু কি চাম হয় না, বজাৰত ওলালি ইয়াক দেখা পাই যাওঁ আৰু ইয়াক চাই কিনে কি লাভ হ'ল, যাতো হাতৰ পৰা। এইটো হ'ল ভাটৌ মাছ, ভাটৌ পেৰট, ভাটৌ চৰৰ দৰে দেখাততো লগা নাই, কিন্তু ভাটৌ মাছ নাম বেছি, বাপৰে বাপ দিয়কচোন। আৰু আগত যাই কিনে চাই আহোঁ আমি। এইটো হ'ল কাৰ্প মাছ হয়, কাৰ্প জাপ, মাছটো চোৱাতে একদম বেলেগ মজা লাগে, এইটো আপোনালোকে চাব পাৰে। এইটো হ'ল পুঠি মাছ, যাক ইংলিছত আমি বাৰ্ড ফিছ বুলি কওঁ, ক'ত এয়া। এইটো হ'ল আপোনাৰ ফুলনি মাছ, যাক আমি গ'ল্ড ফিছ বুলি কওঁ, সোণালী মাছ ঠিক আছে। তো আৰু আপোনালোকক এইবাৰ আপোনালোকক দেখাম মই জুৰাছিক যুগৰ ডাইনাছৰসমূহৰ সৰু সৰু মূৰ্তি কৰি ইয়াতে ৰখা হৈছে। এইফালে আহি কিনে আপোনাৰ অলপমান আকৌ পাৰ্কখন পাৰ কৰি কিনে দেখা পাব, ইয়াতে ডাইনাছৰৰ মানে সৰু সৰু মূৰ্তি বনাই ৰখা হৈছে। আপোনালোকে বিভিন্ন ধৰণৰ ডাইনাছৰৰ বিষয়ে জানিব পাৰিব। তো আপোনালোকক মই এইবিলাকৰ মানে ভিডিঅ'ত দেখাইছোঁ, আপোনালোকে নিজে স্ক্ৰীনশ্বট মাৰি কিনে পঢ়িব পাৰে ঠিক আছে। তো মই দেখাই দি আছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি মাৰি পঢ়ি যাব ঠিক আছে। আৰু দেখা আছোঁ আপোনালোকক, আৰু এইটো এটা আপোনালোকে পঢ়ি ল'ব ঠিক আছে, মই 2 মিনিট কৰি ৰখি যাই আছোঁ, তো আপোনালোকে পঢ়ি ল'ব। এইফালেও আছে কেতিয়াবা আপোনালোকক লিখাই থকাৰ উপৰিও আপোনালোকক মাইকতো কৈ যোৱা হয়, তো আপোনালোকে আহিব নিশ্চয় এদিন ছায়েন্স মিউজিয়াম আৰু চাই যাব ঠিক আছে। এতিয়া চাই যাওক, আপোনাৰ মই দেখাই আছোঁ আপোনালোকক, মই যিমান পাৰোঁ গোটেই ছায়েন্স মিউজিয়ামত দেখাবলৈ ট্ৰাই কৰিছোঁ। দুটাৰে মাজতো কিছুমান ধৰি লওক যদি দেখাব পৰা নাই, তো সেইটো কাৰণে চৰি খুজিছোঁ। তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, তো প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট, চেনেলত নতুন হিচাপে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে। তো তেতিয়ালৈকে বাই বাই।